প্ৰথমে মই আমাৰ সদৌ বড়োলেণ্ড ইমাম কাউন্সিলৰ ফালৰ পৰা মোৰ সন্মুখত থকা সাংবাদিক বন্ধু বান্ধৱীসকললৈ মই সন্মান যাচিছোঁ। সকলোলৈ গুড মৰ্নিং। মই ইতিমধ্যে আমাৰ ইমাম কাউন্সিলে গোটেই বড়োলেণ্ড এৰিয়াটো আমি ভ্ৰমণ কৰি চালোঁ। বিভিন্ন ঠাইত থকা আমাৰ কাউন্সিলৰ সদস্যসকলে বিভিন্ন ঠাই ভ্ৰমণ কৰিলে। তাৰ পৰা আমি যিটো মেইন উৎস পালোঁ, এই কথাখিনি আমাৰ সদৌ BTAD তথা আমাৰ অসম ৰাজ্যৰ জনসাধাৰণক জ্ঞাত কৰাৰ কাৰণে আজিৰ এই প্ৰেছ মিট। আমি সকলোৱে এখন স্বাধীন গণতান্ত্ৰিক গণৰাজ্যৰ নাগৰিক। ইয়াত সকলোৱে সাংবিধানিক অধিকাৰ ভোগ কৰিব পাৰিব। সকলো দল, জনগোষ্ঠী, ভাষা, সম্প্ৰদায় সবৰে সমান অধিকাৰ আছে। সংবিধানে আমাক এই ক্ষমতা দিছে, এই অধিকাৰ প্ৰদান কৰিছে। আজি BTAD অঞ্চলত আমি বৰ্তমানে মিলাপ্ৰীতি সুখ শান্তিৰে বসবাস কৰি আছোঁ। কাৰো লগত কোনো ধৰণৰ সংঘাত হাই কাজিয়া নাই। আমি এটা সুন্দৰ আৰু সুস্থ পৰিৱেশ উপভোগ কৰিবলৈ পাইছোঁ। তাৰ কাৰণে আমি অতি আনন্দিত। ইতিপূৰ্বে এটা সময়ত আমাৰ বহুত সমস্যা আছিল, বহুত সমস্যাত আমি জৰ্জৰিত আছিলোঁ, নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছিলোঁ, ৰাস্তা ঘাটত চলাফেৰাত অসুবিধা অনুভৱ কৰিছিলোঁ। আজি সেই পৰিৱেশটো নাই। এইবোৰৰ মাজতো এই যে শান্তি সম্প্ৰীতিৰ যিটো আমাৰ অৱস্থা, ইয়াৰ মাজত কিছুমান সংগঠন, কিছুমান দল আমাৰ এই মিলাপ্ৰীতিটো যেন ভাল পোৱা নাই। অহৰহ অশান্তি সৃষ্টি কৰাৰ কাৰণে কিবা প্ৰচেষ্টা চলাই থকা হৈছে বুলি অনুভৱ হৈছে। প্ৰাকখনত আমাৰ BTADত বহুতো দল সংগঠনে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে চেষ্টা কৰি আছে। নিজৰ নিজৰ দলীয় ইস্তাহাৰ, দলীয় নিয়ম নীতিৰ মাজেদি ৰাইজৰ কাষ চাপিছে, ভোট বিচাৰি আছে। এইটো অধিকাৰ আছে। এতিয়া ৰাইজে কোনটো দলক ছাপোৰ্ট কৰিব, কোনটো দলক আঁকোৱালি ল'ব, এইটো ৰাইজৰ কথা। দেখা যায় যে আমাৰ কিছুমান দল, কিছুমান বুলি নকওঁ, মানে পাৰ্টিকুলাৰ এটাই দল, যাৰ কথা বতৰাবোৰত অলপ সাম্প্ৰদায়িকতাৰ উমান পোৱা যায়। বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়টোক ঘিণ কৰা, অৱহেলা কৰা, নেতিবাচক কিবা মন্তব্য দিয়াটো আমি পৰিলক্ষিত হৈছোঁ। এইটো হ'ব নালাগে। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সবৰে মৰ্যাদা, সমমৰ্যাদা, সম অধিকাৰ প্ৰদান কৰাটো প্ৰত্যেকটো ৰাজনৈতিক দলৰেই কৰ্তব্য, নৈতিক দায়িত্ব বুলি মই ভাবোঁ। যিয়ে নহওক, আমাৰ এলেকাত এই দলটোৰ কেইবাজনৰ শীৰ্ষ নেতা কিছুদিন আগত আমাৰ বড়োলেণ্ড এৰিয়াত আহি পেলাই এই নিৰ্বাচনৰ পিছত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলিম সম্প্ৰদায়ক টাৰ্গেট কৰি
উচ্ছেদ কৰা হ'ব বুলি এটা ভয় ভাবুকি প্ৰদৰ্শন কৰি গৈছে। আজি অসমৰ অন্যান্য পাৰ্টৰ লগতে বড়োলেণ্ড অঞ্চলটো শান্তি বিঘ্নিত কৰাৰ কাৰণে চেষ্টা চলাই আছে। এই বস্তুটো আমি বিভিন্ন ঠাইত ভ্ৰমণ কৰি আমাৰ উৎসৰ পৰা অৱগত হ'ব পাৰিছোঁ। এইটো বৰ দুৰ্ভাগ্যজনক। ইয়াৰে স্থায়ী নাগৰিক আমাৰ পূৰ্বপুৰুষসকল ক'ত সেই ব্ৰিটিছ আমলতে আহি পাইছে। ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ পূৰ্বপুৰুষসকলে কিমান কুৰ্বানী কৰিলে, কিমান ত্যাগ স্বীকাৰ কৰিলে। আজি এইটো দলে এই সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ মানুহক বাংলাদেশী বিদেশী বুলি আখ্যা দি কিমান যে লাঞ্ছনা বেইজ্জতি কৰি আছে। এই দুখ, এই বেদনা আমাৰ সহ্যৰ বাহিৰত চলি গৈছে। ৰাজনৈতিক যি মূল দুটা দল আছে, এই দল দুটাই আমাক কিন্তু এনেকা বেইজ্জতি কৰা নাই, আমাক যথেষ্ট সন্মান দিছে বুলি আমি উপলব্ধি কৰিছোঁ। অনাগত দিনত মই সদৌ BTADৰ সংখ্যালঘু মুছলিম সম্প্ৰদায়ক মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰোঁ, এই সাম্প্ৰদায়িক ৰাজনৈতিক দলটো যদি আমাৰ মাজত এই BTADৰ শান্তিৰ BTADত যদি প্ৰৱেশ কৰে, আমাৰ BTRৰ এই যেটা মিলাপ্ৰীতিৰ এটা সৌন্দৰ্য, এই সৌন্দৰ্য মানে বিনষ্ট হ'ব। এই কাৰণে শুনি আছোঁ, বিশেষ সূত্ৰে জনা যায় বহু ধৰণৰ চেষ্টা কৰি ভোট সংগ্ৰহ কৰাৰ কাৰণে বিভিন্ন ৰকমৰ পন্থা সিহঁতে অৱলম্বন কৰিছে। মই আপোনালোকৰ জৰিয়তে আমাৰ সদৌ BTADৰ সংখ্যালঘু সম্প্ৰদায়ক মই অনুৰোধ জনাম, যিসকলে আমাক বেইজ্জতি কৰিছে, আমাৰ পূৰ্বপুৰুষসকলৰ কুৰ্বানীক ত্যাগক অস্বীকাৰ কৰিছে, সেইসকলৰ লগত আমাৰ কোনো ধৰণৰ আপোচ হ'ব নালাগে। আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমি মূৰ দাঙি থিয় হৈ থাকিম। কাৰণ আমাৰ লগত হয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বাধীন UPPL দল আমাৰ লগত আছে, থাকিব, নহ'লে BPF দলৰ নেতা হাগ্ৰামা মহিলাৰী ছাৰৰ দল আমাৰ লগত থাকিব। এখেতসকলে আমাক ঘৃণা কৰা নাই। আমি আশাবাদী, নাজানো চলিত নিৰ্বাচনত আমাৰ কোনটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, চৰকাৰ গঠন কৰিব। তথাপি এটা ইংগিত পোৱা যায়, আজি আমাৰ মাইনৰিটি মানুহসকলে বিভিন্ন জিলাত যেনেকৈ UPPL দলত অংশগ্ৰহণ কৰি আছে, সঁহাৰি দি আছে। এটা অনুমান আহে যে অহা 22 তাৰিখৰ যিটো নিৰ্বাচন, ইয়াৰ ফলাফল হয়তো বা আমাৰ প্ৰমোদ বড়ো ছাৰৰ পক্ষেই আহিব বুলি মোৰ এটা ধাৰণা। তো লগতো মই বৃহত্তৰ BTAD অঞ্চলৰ, BTR অঞ্চলৰ শান্তি সম্প্ৰীতি লংজিভিটি হোৱাৰ কাৰণে এই অঞ্চলৰ আমাৰ সংখ্যাধিক্য থকা বড়ো জনজাতি ভাইসকলক আৰু তেখেতসকলৰ যিমান দল সংগঠন আছে, তেখেতসকলক মই আমাৰ ইমাম কাউন্সিলৰ পৰা, এই মঞ্চৰ পৰা অনুৰোধ জনাম, আপোনালোকেও সাম্প্ৰদায়িক দলটোক এভইড কৰক, যাতে আমি ইয়াত বড়ো, কছাৰী, ৰাজবংশী, বঙালী, নেপালী, সংখ্যালঘু সব জাতি জনগোষ্ঠী মিলি এটা ফুলনিৰ বাগিচাৰ দৰে আমি ইয়াতে বসবাস কৰিব পাৰোঁ। হৃদয়তা, মৰম প্ৰীতি, মান মৰ্যাদা সহকাৰে আমি যাতে সমিল মিলেৰে আগুৱাই আমাৰ BTAD অঞ্চলখন আমি এটা উন্নত স্তৰত পৌঁছাই দিব পাৰোঁ। আমাৰ অহা প্ৰজন্মই যাতে এটা ভাল BTR
উপভোগ কৰিব পাৰে সেই আশা ৰাখি মই প্ৰতিটো দল সংগঠন আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ওচৰত মোৰ আমাৰ ইমাম কাউন্সিলৰ ফালৰ পৰা মোৰ অনুৰোধ থাকিল আৰু মই যিহেতুকে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিলং কৰোঁ মই ফকিৰাগ্ৰাম সমষ্টিৰ এজন ভোটাৰ বৰ্তমান আমাৰ ফকিৰাগ্ৰামত অতীতত যি হৈছে আপোনালোকে প্ৰেছৰ মানুহ হিচাপে সব অৱগত আমি ৰাইজক জনাব বিচাৰোঁ আমাৰ ৰাইজেও উপলব্ধি কৰিছে যে প্ৰথম দুটা দশকত এজন নিৰ্দলীয় প্ৰাৰ্থী আফজাল হক চৰকাৰ জিকি আহিছিল তেখেত বিভিন্ন কাৰণত অৱহেলিত হৈ থকাৰ কাৰণে ৰাইজক যথাৰীতি সেৱা কৰিব পৰা নাছিলে মাজত তাৰ পিছত এটা টাৰ্ম সাম্প্ৰদায়িক AIUDF দলৰ আৰু তাৰ পিছত টাৰ্মটো যোৱা টাৰ্মটো বিজেপি দলৰ পৰা প্ৰতিনিধি আমাৰ মাজৰ পৰা জিকি গৈছিল তাৰ পৰা আমাৰ ৰাইজে ফকিৰাগ্ৰামৰ ৰাইজে তেনে কোনো এটা লাভ উপভোগ কৰিব পৰা নাই আমাৰ আশা কৰা মতে আমি একো পোৱা নাই বৰঞ্চ আমাৰ এই শান্তিত ফকিৰাগ্ৰাম অঞ্চলটো অলপ অশান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি হিন্দু মুছলিম আমাৰ গাঁওখনতে হিন্দু মুছলিম আমি একেলগে বসবাস কৰোঁ ইয়াতে ইহঁতৰ কূট কৌশলৰ পৰিপ্ৰেক্ষিত আমি সেই বিশ্বাস আৰু শান্তি বহুত ঠাইত আমি উপলব্ধি কৰিব পৰা নাই বহুতখিনি বিঘ্নিত হৈছে বুলি উপলব্ধি হৈছে আৰু এইবাৰ BTRৰ এইটো নিৰ্বাচনত UPPL দলৰ পৰা আফজাল হক চৰকাৰক জিকাই লোৱাৰ কাৰণে যিহেতুকে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজহুৱা সভাত আশ্বাস দিছে ভোটাৰ ৰাইজক উৎফুল্লিত কৰিছে ময়ো এই মঞ্চৰ পৰা আমাৰ BTRৰ ফকিৰাগ্ৰাম সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজক অঞ্চলখনৰ উন্নতিৰ কাৰণে সমিলমিলৰ কাৰণে শান্তি সম্প্ৰীতি ভাতৃত্ব আৰু উন্নতিৰ কাৰণে ময়ো এইটো মঞ্চৰ পৰা আফজাল হক চৰকাৰ ডাঙৰীয়াক জিকাই লোৱাৰ কাৰণে মই সবৰে ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ আচ্ছা সাম্প্ৰদায়িক বোলাত আপোনালোকে অৱগত বিজেপি আৰু AIUDF কেৱল মুছলমানৰ কথা চিন্তা কৰে এইটো আমি ভাল নাপাওঁ যদিও আমি মুছলিম মানুহ ভাৰতবৰ্ষখন এটা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিত এটা ফুলনিৰ বাগিচা এটা ফুলেদি এটা বাগিচা নহয় ইহঁতৰ চিন্তাধাৰা এটা বাগিচাত এটাই ফুল থাকিব লাগে এইটো হ'ব নোৱাৰে এইটো আমি কামনা নকৰোঁ আমি UPPLৰ কথাটোই কৈছোঁ আমাৰ মানুহখিনি UPPLকে ছাপোৰ্ট দিছে হয় 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 এতিয়া কোনে কাক দিব তাহাঁতৰ কথা কিন্তু আমাৰ আবেদনটো UPPLৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ প্ৰতি আমাৰ সবৰে এটা সমৰ্থন আছে এইটো আমি উপলব্ধি কৰিছোঁ ওদালগুৰিৰ পৰা বাক্সা তামোলপুৰ শ্ৰীৰামপুৰলৈকে আমাৰ মাইনৰিটি মানুহখিনি যথেষ্ট সঁহাৰি দিছে বুলি আমি অৱগত হ'ব পাৰিছোঁ আমি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজক লৈ এইটোৱে আহ্বান কৰিম য'ত আমাৰ UPPLৰ প্ৰাৰ্থী দিয়া আছে পৰ্যমানে দলৰ নেতা যিহেতুকে প্ৰমোদ বড়ো ভাল লাগিছে ভাল কামেই কৰিছে আমি আমাৰ মানুহ ছেটিছফাই হৈছে ময়ো তেখেত আমাৰ ভোটাৰ ৰাইজক মই অনুৰোধ কৰিম নিজস্বতা এটা আছেই তথাপি মই আমাৰ কাউন্সিলৰ ফালৰ পৰা প্ৰমোদ বড়ো ছাৰৰ দিয়া প্ৰাৰ্থীজনক জিকাই লোৱাৰ কাৰণে মোৰ আহ্বান থাকে আছে তাৰমানে বিজেপিৰ হিডেন এজেণ্ডা আৰু মুকলিকৈ সিহঁতে কৈ থাকে যে বিজেপি গঠন হৈছে মুছলমানক ধ্বংস কৰাৰ কাৰণে
ইছলামক মচিমুৰ কৰাৰ কাৰণে বিজেপি ধ্বংস হৈছে। দলীয় শীৰ্ষ নেতাসকলৰ মুখৰ বাণী, এইটো আপোনালোকে আমাৰ অসম ৰাজ্যৰ বা গোটেই ভাৰতবৰ্ষৰ চবেই জানে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। এটা দলৰ, এটা ৰাজ্যৰ মুৰব্বী, এটা দলৰ মুৰব্বী এনেকুৱা কথা কোৱাটো সংবিধান বিৰোধী, আইন বিৰোধী। দুখ আৰু পৰিতাপৰ বিষয়, তাৰ কোনো প্ৰতিকাৰ হোৱা নাই। এইটোৱে কথা। ইয়াতে আমাৰ বড়ো ভাইসকলৰ মাজত আপোচে কাজিয়া পেচাল লগাই দি সিহঁতে যাতে আহি পেলাই ইয়াতে ৰাজত্ব কৰিব পাৰে, সেইটোৰো কুচকাৱাজ চলাই আছে। সেইটো সচেতন মহলে গম পাইছে। আনহাতে ইয়াৰ আৰু এটা আমাৰ সংখ্যালঘু সম্প্ৰদায় আছে, খ্ৰীষ্টিয়ান ভাইসকল। মুছলিম আৰু খ্ৰীষ্টিয়ান, মুছলিম ফাৰ্ষ্ট টাৰ্গেট কৰি পেলাই অত্যাচাৰ জুলুম চলাই আছে, এইটো সন্দেহ নাই, জল জল পট পট। খ্ৰীষ্টিয়ান ভাইসকলকো মাজে সময়ে আৰম্ভ কৰিছে, য'ত যেনেকৈ সুবিধা পায় আৰম্ভ কৰিছে। এইটো হ'বই। আমাৰ জনামতে আমাৰ ইতিহাসে যি কয়, হিষ্টৰীত আমি যি পাইছিলোঁ, আমাৰ বড়োলেণ্ড অঞ্চলৰ বহুত আগতে আমাৰ অবিভক্ত অসম, এই সাত ভনীৰ ৰাজ্য অসম কিয় ভাগ হৈছে আমি ইতিহাসত পাইছোঁ। মই হিষ্টৰীৰ ছাত্ৰ হিচাপে, হিষ্টৰীৰ বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে, ষ্টাডি কৰিছিলোঁ। কি কি কাৰণত আমাৰ এই সাত ভনীৰ দেশ আজি 7টা ভাগত ভাগ হ'ল। আজি আমি বড়োলেণ্ড কিয় আলাদা ৰাজ্য বিচাৰি আছে, 6 শিডিউল দিবলৈ লাষ্টত বাধ্য হ'ল। এইবোৰৰ কাহিনী বহুত লম্বা কাহিনী, আমি সেইবোৰত আজি যাব নিবিচাৰোঁ। এই দলটোৰ কথা হ'ল ডিভাইড এণ্ড ৰুল। আমাৰ মুছলিম মানুহৰ মাজতে ভাগ কৰিল নহয়, গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু কিবা কিবি। ভাই, যেতিয়া ডিটেনশ্যন কেম্পত হিংসাক্ৰমকভাৱে, আক্ৰোশমূলকভাৱে যেতিয়া এজন নিৰীহ মানুহক উঠাই লয়, সি গৰিয়া নে মৰিয়াৰ, দেশী না কি, না মিয়া না কি, সেইটো কোনো বাদ বিচাৰ নাই। উপযুক্ত ডকুমেণ্ট আদি থকাৰ পিছতো তাক নেৰে। ক'বলৈ বহুত কথা, আজি এইবোৰৰ বিষয় নাই। নিৰ্বাচনী বতৰত আমি আশা কৰোঁ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ৰাইজৰ আৱেগ অনুভূতিবোৰ সঠিকভাৱে উপস্থাপন কৰি ৰাইজক সচেতন কৰাও আপোনালোকৰ ওপৰত বহুত দায়িত্ব আছে। এইটো পবিত্ৰ দায়িত্ব বুলি ময়ো ভাবোঁ, এইটো সাংবিধানিক কৰ্তব্য বুলি ময়ো ভাবোঁ। যিয়ে নহওক, মই আপোনালোকৰ চবকে ধন্যবাদ জনাই আমাৰ এই সংবাদ মেল ইয়াতে সামৰিব বিচাৰিছোঁ। ধন্যবাদ।